মানুহবোৰো বৰ অদ্ভুত। জীয়াই থাকোঁতে কোনেও খবৰ নলয় কেনেকৈ জীয়াই আছোঁ। মৰিলেই প্ৰথম প্ৰশ্ন, কেনেকৈ মৰিল? তোমাৰ অবিহনে সকলোবোৰ শূন্য। অনুভৱ কৰোঁ শূন্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা। বুকুখনত বহুতেই বিষ হৈছে, তোমাক পাহৰি যোৱাৰ বিষ। না আকাশ মোৰ সপোন, না তুমি মোৰ আপোন। হৃদয়ে মানি নলয় কিয়, তুমি মাথো মোৰ দিবা সপোন। জীৱনৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য সেইটোৱে, যেতিয়া চিনাকি মানুহবোৰৰ অচিনাকি ৰূপবোৰ দেখি। তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছোঁ। পাহৰিব হয়তো কোনো দিনেই নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।